ইয়াতে মানে চাকি জ্বলাই আৰু এতিয়া চাকি গছি জ্বলাই লওঁ। বতা বহুত বেছি দি আছে সেই গতিকে মানে মিলাই মিলাই যায়। চাকি ধূপ গোটেইবিলাক মানে জ্বলাব লাগে।
এনেকৈ আৰু এতিয়া মেইন মন্দিৰটোলৈ গৈ আছোঁ। শ্ৰীকৃষ্ণ আপোনালোকক অলপমান হ'লেও দৰ্শন কৰালোঁ আৰু আছে দেখুৱাই আছোঁ। আপোনালোকক ভাল লাগে, এটা খুব সুন্দৰ পৰিৱেশ ইয়াৰে। বহুত ডাঙৰ মন্দিৰ হয় আৰু সকলোৱে জানে দৌল গোবিন্দৰ কথা। ৱালত চাওক কি ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ চিত্ৰ অংকন কৰিছে, ইমান ধুনীয়া লাগিছে। চাওক সৰুকালৰ কৃষ্ণ। এয়া চাওক ৱালখনত গোটেই শ্ৰীকৃষ্ণ ইমান এটা ধুনীয়া, সঁচাকৈ বিৰাট ধুনীয়া লাগিছে। চাওক আৰু মন্দিৰটো চাওক, ভিতৰৰ দৃশ্যবোৰ এয়া কিমান এটা ধুনীয়া। চাওক কিমান ডাঙৰ। মন্দিৰটো বহুতেই ডাঙৰ। আগতে এবাৰ আহিছিলোঁ আৰু ইয়াতে দৌল উৎসৱ খুব ডাঙৰকৈ ইয়াতে মানে পাতে আৰু হোলী। আৰু ইয়াতে ফুটবিলাক যে দিছে হোলীৰে, এইবোৰ গোটেই ফাকুৱাৰে মানে এনেকৈ ফুটবোৰ দিয়ে। খুব এটা ধুনীয়া পৰিৱেশ ইয়াৰে। আৰু আছে বাহিৰৰ ফালে দেখুৱাই আছোঁ, আহক আপোনালোকেও ভাল পাব। আৰু ইয়াৰে বাবা শ্ৰীকৃষ্ণৰ আগত সকলোবোৰ মনৰ ইচ্ছা মানে বাবাই পূৰণ কৰে মানুহৰ। বহুতৰে ইয়াতে মানে আমাক পুৰোহিতে কৈছে আৰু কি কয়, যিবিলাকৰ সন্তান নাথাকে তেওঁলোকে সন্তানো প্ৰাপ্তি কৰিছে ইয়াৰে মন্দিৰত। তেনেকৈ আৰু বহুতৰে বহুত সমস্যাই মানে সমাধান হৈছে আৰু বাবা শ্ৰীকৃষ্ণ মন্দিৰত। খুব এটা ধুনীয়া লাগে মন্দিৰটো। জেগাখিনিও খুব মানে নিৰল নিস্তব্ধ, মানে খুব ধুনীয়া আৰু আপোনালোকক আৰু বাহিৰখিনিও দেখুৱাই আছোঁ। দৌল গোবিন্দত খুব ধুমধামেৰে ফাকুৱা উদযাপন কৰে। আপোনালোকে আহক, ফাকুৱাত আহক, বিশেষকৈ খুবেই ভাল লাগে। নাম প্ৰসংগৰ পৰা ইয়াতে ভোগ পায়স আদি ইত্যাদি সকলোবোৰ খোৱা লোৱাৰ ব্যৱস্থা কৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আগলৈ যাতে এনেকুৱা ভাল ভিডিঅ'বোৰ আপোনালোকৰ মাজত দিবলৈ মই যাতে পাৰোঁ। তেনেহ'লে আজিলৈ ইমানতে আপোনালোকক এৰিলোঁ আৰু এটা নেক্সট ভিডিঅ'লৈ